হাই গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই নতুন এটা ভিডিঅ'লৈ আৰু আজি আমি যাব ওলাইছোঁ ফুৰিবলৈ য'তে ত'তে অনাই বনাই ঘূৰি ফুৰিবলৈ আৰু আমাৰ লগত আছে আমাৰ চিঅ' গাই মানে যোগানন্দ দা আমাৰ তাৰ দুজন আহি আছে লংগু পংগু তাৰপৰা এজনৰ গাৰ্লফ্ৰেণ্ডে ফোন মাৰি পিনি পূৰা মানে কচম চচম দিয়াই দিছে আজি মানে বেলেগ ছোৱালী চাবলৈ মনা কৰি দিছে গাৰ্লফ্ৰেণ্ডে এইজন ৰঙা চচমা পিন্ধাজন সেইজনে সেইজন ইমানতে শেষ কৰিব লাগিব অযথা ফোন আহি গ'ল গাৰ্লফ্ৰেণ্ডৰ তাৰপৰা আমি যাবগৈ লাগিব এতিয়া গাৰ্লফ্ৰেণ্ডে মাতিছে ইয়াক ক'ৰবাত ফুৰাবলৈ নিবলৈ যাওঁ আমি মদন অলপ ফটো এটা মাৰি লৈছোঁ মানে কিবা এটা কোৱা গাইছ আমি আইথান পাই গ'লোঁ এতিয়া আমাৰ যোগানন্দত অকণমান সেৱা চেৱা কৰি লৈছে ময়ো কৰিলোঁ তাৰপৰা দুজন আগলৈ গৈ আছে আমি গৈ আছোঁ একচুৱেলি বগীবিল নতুন কিবা এখন বনাই আছে আমি তাতে চাই আহোঁগৈ গোটেইকেইটা তাকে ব'লক তেতিয়াহ'লে এইটোৱে সেইটো চাগে নে কি ঐ যা এইটো নাকি এছে গছ বছৰ খোৱাচোন তো গাইছ আমি পাই গ'লোহি আহি আমাৰ অযোধ্যা পালেহি গাৰ্লফ্ৰেণ্ডক কচম চচম খাই মেলি যেন তেন পাইছে গাৰ্লফ্ৰেণ্ডে গম পালে আজি দিলে আৰু কাৰ লগত গৈছে বুলি সুধিব বহুত কচম খুৱাই বনাই থৈছে এতিয়া এইফালে যাব নিদিব চাগে চব বন্ধ বন্ধ হে এনেকৈ যাওঁ জানো নহয় কি যাবতো লাগিবই ন ওচৰ লোৱা আমি সোমাই দিলোঁ আৰু বোলো গাইছ কেনে দিছ ইজ মাইকী কচম খাই অহাটো চাওঁজন আমাৰ বগা ট্ৰেফিক হিচাপে নিশ্চয় তেওঁ হ'ল বডি বগাই তেওঁ অন্তখন বগা নহ'ব পাৰে তেওঁ সেইটো নাজানো কি কিবা ক'ব পাৰি কুৱেশ্যনটো মজা কৈছে কিন্তু আমি ভিতৰত আহি পিনি গালিটো নাখালে হৈছে আৰু বঢ়িয়া বনাইছে ৰেষ্টুৰেণ্ট নেকি এইটো ভাল বনাইছে দেই ইয়াত মানে টেবুল চেবুল পাৰি দিব চাগে নেকি হয় নাই গান বাজনা হ'ব জানো ইমান পাৰ্টি হোক यहाँ पर কিন্তু বস্তুটো মজা বনাইছে নাওখন বনাইছে কাঠ নহয় কিবা কাঠ হয় জানো একদম প্লাষ্টিক টাইপৰ কিবা এটা দিছে এইটো কাঠ হয় কাঠ পুৰা তেনে উঠোঁতে হেৰি দিব লাগে ৰাবাৰ দিব লাগে হয় নাই বহুত হৈ গ'ল গাইছ বা আমাৰ ইয়াৰ অকণ ৰিলছ চলি আছে গৌ ও ভাই এইটো তুমি বৰ ধুনীয়া বনাৱা ওয়ে হয়
কি দিছা বঢ়িয়া বঢ়িয়া তো গাইছ লাইক কৰিব লাইকটো কৰি দিব এই কাৰণ লাইক কৰিব লাইক কৰিব দেই মাইকি কচম দি থৈছে আজি যেন তেন আহিছে আমাৰ লগত মোৰ ভিডিঅ'টো বনাব লাগে জলদি আকৌ এওঁ ভিডিঅ'টো বনাব লাগে বোলে ৰবাম পকনে চৰ্টা লৈ লৈছে দেই ভিডিঅ' বনাই পিনি পুষ্পা হে গাইছ সুমানা দি দিয়া আকৌ ভালকে ভালকে তো গাইছে আমাৰ এখনেই আছিলে আৰু এইডোখৰ অপেনিং হোৱা নাই এতিয়ালৈকে হ'ব আৰু এইবাৰ অকল ৰিল চিল বনাব আহিব পাৰিব আৰু ওচৰৰ মানুহখিনি তাৰপৰা আৰু খোলাৰ পিছত ভাল লাগিব আহি পিনি এতিয়া ভিডিঅ'টো ইমানেই আছিলে আৰু আমাৰ গতিকে বেছি ডাঙৰ নহ'ব চাগে ভিডিঅ'টো সৰুৱে হ'ব চাব তেতিয়াহ'লে বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ